इनकलाब जिंदाबाद आम आदमी पार्टी जिंदाबाद 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 आम आदमी पार्टी जिंदाबाद 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 अरविंद केजरीवाल जिंदाबाद 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 सरकार होशियार 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 सरकार होशियार 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 सरकार होशियार 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 सरकार गो बैक गो बैक गो बैक তো সেইটো বিষয় লৈ আজি আমাৰ কেণ্ডেল মাৰ্চ আছে যে আজি 80 দিন হৈ গ'ল মণিপুৰত। এই 80 দিনৰ ভিতৰত 300 মানুহৰ মৃত্যু হ'ল, 5000 মানুহৰ ঘৰ বাৰী জুইত জা গ'ল, হাজাৰ হাজাৰ মহিলা নিৰ্যাতিত হৈ আছে। তাৰপিছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চুপ হৈ আছে। ইয়াৰ কাৰণটো আমিও বিচাৰি পোৱা নাই। আৰু সেই গতিকে আমাৰ সাংসদ সঞ্জয় সিং তেখেতে এইটোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি তেখেতে সংসদত মানে এটা প্ৰশ্ন উত্থাপন কৰিছিলে। আৰু সেই সংসদত প্ৰশ্ন উত্থাপন কৰাৰ কাৰণে তেখেতক সংসদৰ পৰা মানে সংসদ চলাকালীন যিকেইদিন থাকিব সেইকেইদিনত তেখেতে সংসদত যাব নোৱাৰিব, তাৰ বাবে বহিষ্কাৰ কৰিছে তেখেতক। গতিকে আমিও সেইটো মানে অনুৰোধ কৰিছোঁ যে ইয়াৰ কাৰণটো কি, প্ৰধানমন্ত্ৰী কিয় মৌন হৈ আছে, কি ৰাজনীতি চক্ৰান্ত তেখেতে কৰি আছে। যি প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে বেটি পঢ়াও বেটি বচাও, আজি সেই প্ৰধানমন্ত্ৰীৰ শাসনকালত আজি গোটেই ভাৰতবৰ্ষত নাৰী নিৰ্যাতিত হৈ আছে। যি দেশৰ সংস্কৃতিত যে নাৰীক মানে দেৱতাৰ স্বৰূপে পূজা কৰা হয়, যিটো বিধান আমাৰ মাজত আছে, আমাৰ সংস্কৃতিত আছে, আজি সেই দেশত নাৰীক ইমান বেয়াকৈ নিৰ্যাতিত হৈ আছে। ইয়াৰ বাবে আমি অনুতপ্ত হৈছোঁ। আৰু ইয়াৰ যাতে ভৱিষ্যতে এনেকুৱা ধৰণৰ কোনো ঘটনা নঘটে তাৰ বাবে আমি প্ৰতিকাৰ বিচাৰিছোঁ, আমি প্ৰধানমন্ত্ৰীৰ পৰা তাৰ উত্তৰ বিচাৰিছোঁ।